নমস্কাৰ বন্ধুবৰ্গ, উদীপ্ত 99 ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আছোঁ এখন সাধাৰণ ফল দোকানত। ইয়াত দেখিছে বিভিন্ন ধৰণৰ ফল আছে, কল, আপেল, কমলা টেঙা, বিভিন্ন ধৰণৰ ফল আছে। প্ৰথমতে আপোনালোকে এই ভিজুৱেলটো চাই লওক। হয়, এইজনে হৈছে শ্ৰী জগদীশ দাস, যিয়ে ইতিমধ্যে অযোধ্যাত গৈ এক আলোড়নৰ সৃষ্টি কৰি আহিছে। তেখেতে অযোধ্যাত গৈ অযোধ্যাত হনুমানৰ ৰূপ লৈ সকলোকে আচৰিত কৰিছে। অসমৰ এই বৰপেটাৰ এই ব্যক্তিজন বৰপেটা বৰবজাৰত আছে, ক্ষুদ্ৰ ব্যৱসায়ী এওঁ। এইখন হৈছে এওঁৰ ফল দোকান। দাদা, আপোনাক বহুত বহুত মোৰ ফালৰ পৰা শুভেচ্ছা দিলোঁ। জয় শ্ৰীৰাম ধ্বনি দি আপুনি অযোধ্যাত আপোনাৰ মানে কেনেকুৱা অনুভৱ হৈছিল? জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। মই ৰাম মন্দিৰ অযোধ্যাত যাই যিখিনি মই সন্মান পাইছোঁ, তেওঁলোকে যিখিনি আদৰিছে, বহুত ভাল লাগিছে। বহুত বহুত ধন্যবাদ। যিটো দেখা পাইছোঁ মন্দিৰৰ ৰূপ, মানে ৰাম অন্তৰত থকা হেন পায় আৰু তাৰে পৰা আহিবাৰ মনে নাযায়। ইমান ধুনীয়া আৰু লাখ লাখ ভক্ত, যে ইমান ভক্তৰ সমাগমত মই আচৰিত খাইছোঁ যে তাতে ৰাম আছে, নিশ্চয় ৰাম আছে। মোৰ খুব ভাল লাগিছে। আচ্ছা, তাত মানে ভীষণ ঠাণ্ডা আছিল? ঠাণ্ডা আছিল, ভীষণ ঠাণ্ডা মুঠতে। তাতে মোৰ খালি কেৱল মইতো হনুমান হলিতো আৰু কাপোৰ চাপোৰ একো ল'ব নোৱাৰোঁ, খালি মালা দুপেট আছে। তেওঁলোকে ভক্তবিলাকে আচৰিত খাইছে যে ইমান ঠাণ্ডাৰ মাজতো দুডাল মালা লৈ তেওঁলোকে আছে সুধাগা, মানে অৰিজিনেল তেওঁৰ ঘৰ খাইছে বজৰংগবলী হনুমান। আপোনাৰ কিছুমান ভিডিঅ' আমি দেখিবলৈ পাইছোঁ ফেচবুকৰ দ্বাৰাই, যে ফেচবুকত আপোনাক ৰাস্তাত বহুত ভক্তই আপোনাক আদৰি লৈছিল। তেতিয়া আপোনাৰ কেনেকুৱা লাগিছিল? বাপৰে বাপ, মই মানে তেওঁক পাইছোঁ আৰু মানে বজৰংগবলী হনুমানক মই পাইছোঁ, ৰামক পাইছোঁ মই। ইমান ভাল লাগিছে, মানে কি ধুনীয়া কৰি জয় শ্ৰীৰাম, জয় শ্ৰীৰাম তেওঁলোকে দি আছে। প্ৰত্যেক চেণ্টাৰতে এটা লৈ যায় জয় শ্ৰীৰাম, কিন্তু নেক্সট আৰু এটাই লয়, যে ইমান ভাল লাগিছে। এই আপোনালোকৰ এই অযোধ্যা এই যাত্ৰাটোত মানে কিমান দিন লাগিছিল আপোনালোকৰ অযোধ্যা যাই পাওঁতে, মানে মন্দিৰ যাই পাওঁতে? মন্দিৰ যাই পাওঁতে মোটামুটি ৰাতিপুৱা আমি বুলিয়ে গৈছোঁ, কিন্তু মন্দিৰৰ মানে ঘূৰি যাই পোৱা নাই আমি। 2 মাহমান বাকী আছিল, মানে যাব নেদেতো, আমাৰ পাছ নাই। মোটামুটি আমাৰ 6টা বাজি গৈছে, পুৱা 10টাৰ পৰা। ৰাতিপুৱা 10টাৰ পৰা সন্ধিয়া 6টা বাজি গৈছে। আচ্ছা, তেতিয়া ভাগত ধৰিছিল নে আপোনালোকৰ? ভাগৰ ধৰিলেও মই নিজে গম পোৱা নাই আৰু। গম পোৱা নাই? একো গম পোৱা নাই। যেন আপোনাক শ্ৰী ৰামে যেন আপোনাক লৈ গৈছে, তেনেকুৱা এটা অনুভৱ হৈছিল? অনুভৱ আহিছে, ৰাম হৈছে আৰু। আচ্ছা, মানে আপোনাৰ লগত আৰু কোন কোন আছিল আপোনাৰ সৈতে? মোৰ লগত যিজন মোক এই মেকআপ কৰে, ফোন নাম ঘৰামাৰ তেওঁ আছিল, আৰু ঋষিকেশ আছিল, আৰু বিজয় বোলা এটা ল'ৰা আছিল। আমি 4জনেই আছিলোঁ। আচ্ছা, ভাৰতৰ প্ৰধানমন্ত্ৰী আপোনাৰ ৰূপ দেখা পাই বোলে ভাষণ দি থাকোঁতে তেওঁ 3 মিনিট বন্ধ কৰি তেওঁ হিন্দী बोला है, राम को नाम लिया हनुमान को देखा है, প্ৰভু ভক্ত আগিয়া। এইখিনি কৈছে। আচ্ছা, তাত অকল হনুমানৰ চৰিত্ৰ আপুনি কৰিছিল নে আন কোনোবা কৰিছিল? মোৰ যিটো ৰূপ, যিটো মোৰ সাজত মেকআপ হৈছে, সেইটো সেম তাহাৰ মতে একো নাই। তাহাৰ এনে অলপ সেই আত্মানি দিছে। তেওঁলোকৰ মানুহখিনি অলপ লগ পাইছোঁ। ADC SP তেওঁ সুধিছে মোক, যে প্ৰভু কাহা से आया है? मैं बोला যে आसाम में आया है। कई दिन हो गए, 3 दिन, 20 तारीख में आ गया। মই 500 টকা দি কৈছে তুমি খাবা। বহুত আদৰ কৰিছে। আৰু এতিয়া মোৰ গধূলি ঠাণ্ডা লাগিছে, তেওঁলোকে কম্বল এখন আৰু উৰা আনি মোক কিনি দিছে। এটা ৰুম খুলি তাত মোক
ৰেষ্ট ল'ব পাৰিছে জুই ধৰি একদম গৰম ল'ব পাৰিছে তেওঁলোকে আচৰিত খাইছে যে ইমান ঠাণ্ডাৰ মাজতো তেওঁলোকে আছে এইখিনি এতিয়া আপোনাক লৈ আমাৰ বৰপেটীয়াবাসীয়ে গৌৰৱ অনুভৱ কৰিছে আপোনাৰ কেনেকুৱা অনুভৱ লাগিছে বিৰাট ভাল লাগিছে ইয়াত পৰাৰ আনন্দ নাই ইয়াৰ এইখিনি আচল বস্তু বাকী চব পৰি গ'ল চব আমি এৰি থৈ যাব লাগিব এইখিনি আচল সাৰ মৰ্ম ভক্তিখিনি হ'ল আচল বস্তু তেওঁক পাব লাগিলে এই অন্তৰ হৃদয়ত থাকিব হনুমানে যেনেকৈ ৰামক বুক ফালি দি গৈছিল তেওঁ আমাৰ হৃদয়ত থাকিব লাগিব মোৰ খুব ভাল লাগিছে মই নিজে ক'ব নোৱাৰিছোঁ গতিকে বন্ধুসকল এয়া হৈছে এই জগদীশ দাস যি হনুমানৰ চৰিত্ৰ কৰে আমি বৰপেটা ৰাজপুৰত দেখিবলৈ পাওঁ তেওঁ ইতিমধ্যে অযোধ্যাৰ এই ৰাম মন্দিৰত গৈ হনুমানৰ ৰূপ লৈ তাত গৈ যিটো প্ৰদৰ্শন কৰিলে আমি অসমবাসী আমি বৰপেটাবাসীয়ে এওঁক লৈ আমি যথেষ্টখিনি গৌৰৱ অনুভৱ কৰিছোঁ আপোনালোকেও নিশ্চয় গৌৰৱ অনুভৱ কৰিছে আচ্ছা আপোনালোকে ৰাম মন্দিৰৰ ৰামৰ মূৰ্তিৰ ওচৰত আমি ভিতৰলৈ যাব পৰা নাই আমি বাহিৰৰ পৰাহে কৰি আহিছোঁ মানে কোনো মানুহকে যাব দিয়া নাই হয়তো বিশেষ নিৰাপত্তা কাৰণত আমি আৰু তেওঁক অন্তৰতে তাৰ দূৰৰ পৰাই নামখিনি লৈছোঁ আৰু তেওঁক নামখিনি গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব এই দাদাজনে বহুত কষ্ট কৰিলে দাদাজনৰ হৈ আপোনালোকে দাদাজনক উৎসাহ দিয়ক আজিলৈ এৰিছোঁ ওকে বা জয় শ্ৰীৰাম জয় শ্ৰীৰাম